পুলৱামা। কবি পৰিণীতা শৰ্মা। পুলৱামাত এতিয়া গধূলি হৈছে। পক্ষীবোৰে সিহঁতৰ দিশ সলনি কৰিছে। কোনেও এটাও কথা নপতাকৈ ঘৰলৈ উভতিছে। সিহঁতি ভবাই নাছিল সিহঁতৰ বাটটো যে ক'লা ছায়াৰে আৱৰি পৰিব। অ'ত ত'ত সিঁচৰিত হৈ পৰি থকা হাত মূৰ ভৰিবোৰ সিহঁতি চাব নোৱাৰে। কাশ্মীৰৰ ধুনীয়া ফুলনিখনো সিহঁতৰ আজি চাবলৈ মন নাই। যি ঠাইত ফুলৰ একো মূল্য নাই, তাত ধুনীয়া ফুলৰ কি প্ৰয়োজন? আজি সিহঁতৰ বাট বৰ দীঘল। অনাদৰ নকৰিবা বন্ধু, তেওঁলোক যে সীমান্তৰ সদা জাগ্ৰত প্ৰহৰী। আমিতো তেওঁলোকৰ সাহসতে আছোঁ। প্ৰহেলিকা বিভীষিকাৰ মৃত্যু চিৰন্তন, কিন্তু অকাল মৃত্যু যে অসহনীয়। মানুহৰ মাজতেই মানুহৰ হিংসা প্ৰতিশোধ। তেনেহ'লে মানুহক জীৱশ্ৰেষ্ঠ আখ্যা কিহৰ ভিত্তিত? নিৰ্দয়তা সঁচাকৈয়ে সীমাহীন। মাতৃ পত্নী ভগ্নী পিতৃ হৃদয়বোৰ নিৰাপত্তা দিয়া সকলৰে নিৰাপত্তা নাই। চৰাইবোৰ উৰিছে, চৰাইবোৰ উৰিছে, সিহঁতি একো কৰিব নোৱাৰে, সিহঁতি একো কৰিব নোৱাৰে। আজি সিহঁতি দিশ সলনি কৰিছে, দিশ সলনি কৰিছে আজি সিহঁতি।